असम के वर्तमान और भविष्य के लिए भी। हेलो गाइस, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। মই দেৱজিৎ, মোৰ নতুন এটি ব্লগ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইস, মই আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ, তাত কৈছিলোঁ যে আমাৰ অসম ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব বুলি। তো আজি আমাৰ ইয়াত মিটিং হৈ আছে কলিয়াবৰত। যিসকল আমি মিটিঙত আহিব পৰা নাই আজি, সিসকলে আজিৰ মোৰ ভিডিঅ'টো চালে এই মিটিঙৰ মাজতে পাব। কি হয় নহয় সকলোখিনি দেখুৱাম। ভিডিঅ'টো অলপ লং হ'ব, কিন্তু প্ৰথমৰ পৰা একদম শেষলৈকে চাওক। তেনেহ'লে আশা কৰিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ, এতিয়া আমি আহি পেলাই নন্তলী পাই গ'লো। চাওক, ইয়াত গেট চেট বনাই দিছে আৰু নন্তলীৰ পৰাই একদম জাম লাগি গৈছে। গাড়ীত আছো, তথাপিও এতিয়া ভাবি আছো গাড়ীৰ পৰা নামি খোজকাঢ়ি যাওঁ বুলি। কি ক'ব গাইছ, ইমান ভিৰত কেনেকে গাড়ী নাযায়, ৰখি আছে ৰখি পিছত গাড়ীৰ পৰা নামি আমি খোজকাঢ়ি আহি আছো। চাওক, অকলে আমি বুলি ক'লেও ভুল হ'ব, ইয়াত গোটেই বহুত মানুহ আছে, গোটেই ৰাইজ ইয়াত গৈ আছে। এটা আইডিয়া 10ৰ পৰা 12 লাখ মানুহ হৈছে ইয়াত, কিন্তু এতিয়া হিচাপ কৰিব নোৱাৰিম। 1 লাখৰ ওপৰতো গাড়ীয়ে আছে ইয়াত। এতিয়া মই আহিছো, আনন্দ আহিছে আৰু ভাইটি এটা আহিলে মোৰ লগতে। 3জন আমি গৈ আছো আৰামছে কথা পাতি আৰু একবাৰ মানুহ চাওক না গাইছ, কি মানুহ। আগফালে পিছফালে এটা 4 লাইন হয়, দুই চাইডে মানুহ একদম পুৰা। সেইফালেও গৈ আছে সেইফালেও গৈ আছে, একদম পুৰা ভিৰ কৰি দিছে। মজাই বেলেগ গাইছ মিটিঙত অহাত। আপোনালোক যোনে যোনে অহা নাই বহুত মিছ কৰিব এই মিটিংটো, বহুত ভাল লাগিল আহি পেলাই। চাওক, আৰু এবাৰ পাৰ্কিং 10-12টা মান জেগাত পাৰ্কিঙে বনাইছে। ইয়াত চাওকচোন কিমান গাড়ী লাগি আছে। এনেকুৱা পাৰ্কিং কমচে কম 15টা মান হ'ব চাগে। ইয়াত এটা আছে, মানে চাৰিওফালে পাৰ্কিং দি দিছে। নন্তলীত আছে, হাতীঘাট আছে, কলিয়াবৰৰ ওচৰত আছে, চলুঙত আছে, চাৰিওফালে পাৰ্কিং আছে। খালি অকল ইয়াত বুলি ক'লেও ভুল হ'ব কথাটো। আৰু ভিডিঅ'টো আপোনালোক একদম শেষলৈকে চাওক, আৰু ইণ্টাৰেষ্টিং পাৰ্ট আছে, সেইটো দেখুৱাম এতিয়া মই আপোনালোকক। এতিয়া এইটো চাওক, এইফালে আমাৰ মোদীজী আৰু আমাৰ মামাৰ পুৰা চাৰিওফালে বেনাৰ বগৰা লগোৱা আছে, আৰু আমাৰ কেশৱ মহন্ত ছাৰো আছে ইয়াত। আমি গৈ আছো আৰু এনেকে খোজকাঢ়ি মানুহৰ ভিতৰে ভিতৰে। আমি আহি প্ৰায় পায়ে গ'লো জেগাটো, আৰু অলপ 2 মিনিট মান খোজকাঢ়িলে পাই যাম। ফাইনেলি গাইছ আহি পাই গ'লো। ওপৰৰ পৰা এবাৰ ভিউটো চেক কৰক। তলত চাব পাৰিছে তেনেকুৱা ঘৰ 3খন দিয়া আছে। ইয়াত চাওক, আমাৰ মোদীজী আৰু আমাৰ মামাৰ মানে এটা ফটোৰ নিচিনা মানে তেনেকুৱা লগাই দিছে। চাওক কিমান মানুহ নামি আছে, আৰু ইয়াত যে ঘৰটো চাবলৈ পাৰি আছে আপোনালোকে, এনেকুৱা 3খন ঘৰ দিয়া আছে। মই এইটো চাইডৰ পৰা কৰিছোঁ, মই গোটেইখিনি দেখুৱাম। আৰু আমাৰ অহা অলপ লেট হৈ গ'ল, 10:30 বাজি গ'ল প্ৰায়, কিন্তু ভিতৰত সোমাবলৈ জেগা নাই। কিন্তু যিহেতু আমি আৰু লোকেল মানুহ হয়, ভিতৰততো সোমাবি যেনেকৈ হওক, কাজিয়া কৰি হ'লেও সোমাম। মোদীজীক চামেই আৰু লাইফত ফাৰ্ষ্ট টাইম ওচৰৰ পৰা চাবলৈ পাৰিছোঁ। আমাৰ নগাঁৱৰ কলিয়াবৰত আহিছে, এইটো এটা আমাৰ গৰ্বৰ কথা যে আমাৰ গাঁৱত বুলি ক'লেও ভুল নহয়, গাঁৱতে আহিলে। তো সেয়াই আৰু। এতিয়া চাওক, আমি এইফালে পিছফালে ঘূৰি আহিলোঁ। মই যে আপোনালোকক কৈছিলোঁ 3খন আছে বুলি ঘৰ, চাওক ইয়াত 3খনে আছে। এইবিলাক চব বাহিৰৰ মানুহ হয়, ভিতৰত চাওক কিমান মানুহ। যিমানটো মানে আপুনি কেমেৰাত উঠে বা চকু দি চাব পাৰিব, গোটেইখিনিত মানুহে আছে, অকল বেলেগ একো নাই। এতিয়া গাইছ আপোনালোকে, এতিয়া আৰু মই ইয়াত ভইচ অভাৰ নকৰোঁ, ভিডিঅ'ৰ ক্লিপটোত যি উঠিছে সেয়াই আপোনালোকে চাওক। তো গাইছ, কেনেবাকে আমি ভিতৰত আহি পেলাই সোমালো, কিন্তু যাবই নিদিয়ে একদম। কেনেবাকে আৰু কথা চথা পাতি আৰু সোমাবই নিদিয়ে। পুলিচ মামাবিলাকেতো আৰু বেছি কৰি আছে, মানে আগত যাবই নিদিয়ে। কিমান ভিৰৰ মাজত মোবাইল হাতৰ পৰা পৰি যাব বিচাৰে। চাওক ভিডিঅ'টো কিমান কপি আছে। তথাপিও আহিছো যিহেতু, সোমামে চামে, সেইটোতো আমাক ৰখাব নোৱাৰে, বান্ধিও ৰাখিব নোৱাৰে। তো ভিতৰত আহি সোমাই গ'লো কেনেবাকে। এতিয়া বছ এটা ভাল জেগা চাই পেলাই বহিব লাগে, আৰু আপোনালোকক গোটেইখিনি দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক, অলপ লং হ'ব। আৰু এইটো মোৰ এই ইউটিউব চেনেলৰ ফাৰ্ষ্ট ভিডিঅ', যোনটো নেকি মানে 10 মিনিটৰ ওপৰত। তো এইটোৱে মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়, তেনেকুৱা লং ভিডিঅ' আগত মই আপলোড কৰা নাই। নাজানো কেনেকুৱা ৰেছপন্স আহে বা কি হয় নহয়, আপোনালোকৰ ওপৰতো ডিপেণ্ড কৰিব চবখিনি। असम के मंत्री अतुल बोरा जी, चरण बोरो जी, कृष्णेंदु पोल जी, और असम के मेरे प्यारे भाई और बहनों, मौसम ठंडा है, गांव दूर दूर है। काजीरंगा आने का सौभाग्य मिला है।
स्वाभाविक है मुझे अपनी पिछली यात्रा याद आना बहुत स्वाभाविक है। 2 वर्ष पहले काजीरंगा में बिताए गए पल, काजीरंगा नेशनल पार्क में रात्रि विश्राम करने का अवसर मिला था और अगली सुबह एलिफेंट सफारी के दौरान मैंने इस क्षेत्र की सुंदरता को बहुत करीबी से महसूस किया। साथियों, यहाँ कुछ बंधु चित्र लेकर के आए हैं और ऐसे खड़े हैं थक जाएंगे। आप भेज दीजिए, मैं ले लूंगा। आप आगे कनेक्ट करवा लीजिए। एसपीजी के लोग ऐसे जो लोग चित्र लेकर आए हैं उनसे ले। अगर पीछे आपका आता पता लिखा होगा तो मेरी चिट्ठी जरूर आएगी। इधर भी इस तरफ भी कोई नौजवान लंबे अरसे से कंधे में कंधा खड़ा करके खड़ा है। मैं आप सब कलाकारों का धन्यवाद करता हूं। आपके प्यार के लिए, आपकी भावना के लिए मैं आपका आदर करता हूं। सब बैठ जाइए, जो यहां भी है वो ले लीजिए भाई, तो परेशान मत कीजिए। साथियों, असम के इतिहास में ये स्थान बहुत महत्वपूर्ण है। ये काजीरंगा राष्ट्रीय उद्यान का प्रवेश द्वार भी है और ऊपरी आसमान की कनेक्टिविटी का भी केंद्र है। यहीं से महायोद्धा लसित बोरफुकन जी ने मुगल हमलावरों को बाहर करने की रणनीति बनाई थी। उनके नेतृत्व में हाथी और हिरण सड़क के किनारे बीच में लगभग 35 किलोमीटर लंबा एलिवेटेड वन्य जीव कॉरिडोर भी बनाया जाएगा। यहाँ गाड़ियां ऊपर से गुजरेगी और नीचे वन्य जीवों की आवाजाही बिना किसी बाधा के बनी रहे। एक सिंग वाला राइनो हो, हाथी हो या बाघ, इनके पारंपरिक मूवमेंट रूट्स को ध्यान में रखकर डिजाइन को तैयार किया गया। इलेक्ट्रिफिकेशन होने से रेलवे की क्षमता बढ़ी है। एक महत्वपूर्ण विस्तार है, वंदे भारत स्लीपर ट्रेन से जोड़ेगी। यह आधुनिक स्लीपर ट्रेन लंबी दूरी की यात्रा को और अधिक आरामदायक बनाएगी। के लिए असम की मिट्टी को घुसपैठियों को सौंप दिया। कांग्रेस ने दशकों तक असम में सरकारें बनाई। इस दौरान তো গাইজ এতিয়া মিটিং শেষ হৈ গ'ল। মোদীজী পিছফালে গুচি গ'ল গাড়ী দি, ফ্লাইটত এতিয়া গুচি যাব গুৱাহাটীলৈ। আৰু গোটেই যিমান মানুহ আছিলে চবে ফ্লাইটত মানে ফ্লাইটটো চোৱাৰ কাৰণে একদম পাগল হৈ গ'ল। চাওক, চব মানুহ পিছফালে নগৈ পেলাই মানে ৰাইট চাইডত গৈ আছে ফ্লাইটটো চাবলৈ। ময়ো যাম এতিয়া, কিন্তু ইমান ভিৰত কেনেকৈ যাম কওকচোন। মানুহখিনি যাব দিয়ক, পিছত ময়ো গৈ আছো, আপোনালোকো গোটেইখিনি দেখুৱাম কেনেকৈ কি হয় নহয়। চাওক গাইজ, ফাইনেলি ফ্লাইটখন ষ্টাৰ্ট দি দিলে। এতিয়া ইয়াৰ পৰা টেক অফ কৰিব আৰু ঘূৰি আছে কেতিয়া যাব আমি আশাত বহি আছো যে ফ্লাইটখন যাব 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 যাব, কিন্তু যোৱাই নাই। চাওকচোন
আৰু মানে পুলিচে ওচৰত যাবই নিদিয়ে, বহুত দূৰৰ পৰা ভিডিঅ'টো কৰিছোঁ জুম কৰি, সেইকাৰণে কোৱালিটিটো ইমান ভাল অহা নাই, কিন্তু প্ৰায় যাবলৈ টাইম হৈ গ'ল। চাওক গাইছ, এতিয়া ফ্লাইটখন উৰি আছে, মানে এতিয়া যাব আৰু 3খন ফ্লাইট আহিছে ইয়াত, এখন নহয় 3খন আছে, য'ত আপোনালোকে চাই আছে এনেকুৱা 3খন আছে চব। আৰু আগতে আপোনালোক এনেকুৱা চাইছেনে নাই ফ্লাইট উৰা লাইভ? যদি চাইছে তেনেহ'লে কমেণ্টত জনাব, আৰু যদি চোৱা নাই তথাপিও কমেণ্টত জনাই দিব। চাওক গাইছ কি ধুনীয়াকৈ উৰি গ'ল, এই প্ৰথমখন গ'ল, এতিয়া ছেকেণ্ড আহিব, তাৰপিছত 3 নম্বৰখনো আহিব। চাওক ডাইৰেক্ট উৰি গৈ আছে, গুৱাহাটী পিনে গৈ আছে ডাইৰেক্ট। আৰু এখন আহিব, এইখনো আহিবলৈ হৈ গ'ল, তাৰ ই উৰিব, একদম বগা হৈ গ'ল, ধূলি বহুত উৰে আৰু আৱাজো বহুত আহিছিলে, কিন্তু সেইটো মই এতিয়া ৰিমুভ কৰিছোঁ আৱাজটো, নহ'লে বহুত চাউণ্ড আহি আছিলে। 3খন ফ্লাইট যেতিয়া একেলগে ষ্টাৰ্ট দি দিলে ন, বহুত চাউণ্ড আহি আছিলে তাৰ পৰা। এইখনো গুচি গ'ল, আৰু এখন আছে সেইখনো আহিব, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এতিয়াতো মোদীজী গুচি গ'ল, কিন্তু এতিয়া ষ্টেটখন দেখুৱাই দিলোঁ, য'ত মানে ভাষণ দিছিলে। এতিয়া আগততো আহিবই পৰা নাই ভিৰৰ কাৰণে, এতিয়াতো মানুহ নাই, তথাপিও এতিয়া এবাৰ দেখুৱাই দিলোঁ আপোনালোকক। আৰু পিছফালে চাওকচোন কিমান ডাঙৰকৈ কৰিছিলে পেণ্ডেলখন। এতিয়া আমিও যাওঁ, আৰু আমি 3জন আহিছিলোঁ, 3টাই ওলাই দিলোঁ। চাওকচোন গাইছ, ভাল লাগিলে আহি পেলাই। আমি 3জনে এতিয়া গৈ আছোঁ, চব মানুহ গুচি গ'ল, আমি চাগে লাষ্টত ওলাই আছোঁ নেকি, চবেই গুচি গ'ল। এতিয়া আমাৰো আৰু লাহে লাহে যাব লাগে। চাওকচোন গাইছ, মোদীজীৰ পাৱাৰ হয় এইবিলাক, আৰু মামাৰ পাৱাৰ, আৰু বেলেগ একো নাই। কিমান চকী ভাঙিছে চাওক ইয়াত এবাৰ। कैसे ऐसे चेयर तोड़ा क्या आदमी रहता है, देखिए ना क्या कर दिया, इधर हालत खराब कर दिया। চাওক কি কৰিছে এইফালে, পুৰা ভাঙি চাঙি একেবাৰে এটা কৰি দিছে। তো গাইজ, এইখিনিতে মই কথা এটা ক'বলৈ বিচাৰিছোঁ। চাওক ইয়াত বহুত বেনাৰ দিছে, মোদীজীৰ হওক আমাৰ মামাৰ হওক চবৰে দিছে, কিন্তু যিহেতু মিটিংখন আমাৰ অসমত হৈছে, অসমৰ যোন কিং ৰজা আমাৰ মৰমৰ জুবিন দা, কিন্তু জুবিন দাৰ এখন বেনাৰ দিয়া নাই, এইটো মোৰ একদম ভাল লগা নাই। দিব লাগিছিলে। আপোনালোকৰ কি মতামত কমেণ্টত জনাব। দেখা পাব নতুন এটা ভিডিঅ'ত। জয় অসম।